ৰান্দাৰ হেঁচা কচ কচাকচ চান্দাৰ দৰে উৰে পট পট আজাৰ শিমলু শাল শিঙৰিক দিয়ে ৰূপ মনোহৰ কাঠমিস্ত্ৰীৰ ঘৰ। নিৰহ কঠিন বেকাবেকি কাঠ বতালি খুন্দাত উঠে জাত জাত ৰূপৰ জপনা মেল খাই উঠে পাই ৰূপ মনোহৰ কাঠমিস্ত্ৰীৰ ঘৰ। টপাটপ পৰে কপালৰ ঘাম ফেন যায় যায় নাই বিশ্ৰাম দিন নাই জিৰাবৰ কাঠমিস্ত্ৰীৰ ঘৰ। জমি থাকে থাক খাজে জাক জাক প্ৰবাল দ্বীপৰ চিংকৰ দৰে আচবাবে ভৰে ঘৰ কাঠমিস্ত্ৰীৰ ঘৰ। টেবুল চেয়াৰ আলনা ড্ৰয়াৰ সাজে আলমাৰি টিপই চাহৰ শতভংগীত নৱৰূপান্বিত ৰূপ লয় মনোহৰ কাঠমিস্ত্ৰীৰ ঘৰ। বিশ্বৰ যত কৰ্মীৰ দল তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল মায়াপুৰী মানৱৰ কাঠমিস্ত্ৰীৰ ঘৰ। হাই হতভগা থাকে আন্ধাৰত বিশ্বশিল্পী মহাবিশ্বৰ কৰে হাহাকাৰ বিলয় বিকাৰ প্ৰতিদান নাই কৰ্মৰ কাঠমিস্ত্ৰীৰ ঘৰ। বিলাসীৰ দল আৰামী চকীত গা ঢালি গায় প্ৰেমৰ সংগীত মিলনৰ বিৰহৰ কাঠমিস্ত্ৰীৰ ঘৰ। লাখ মানুহৰ বাহুৰ কৰ্ম কাঢ়ি গঢ়ি তোলে প্ৰাসাদ ধৰ্ম্য হয় ডাঙৰীয়া উদাৰ মহৎ বৰ নেতা সমাজৰ কাঠমিস্ত্ৰীৰ ঘৰ। উঠা মিস্ত্ৰী কহাৰ কমাৰ আন্ধাৰৰ শেষ আহিল তোমাৰ লোৱা অধিকাৰ নিজ বাহুবৰে নিজেই কৰা কৰ্মৰ কাঠমিস্ত্ৰীৰ ঘৰ।